নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। 3 সাকসেছ মন্ত্ৰ ফৰ ইউৰ সাকসেছফুল লাইফ। নম্বৰ 1, এক্সট্ৰা অৰ্ডিনাৰী কাম। তুমি যি কাম কৰি আছা সেই কাম তুমি যদি তেনেদৰে কৰি থাকা তেন্তে তাৰ ৰিজাল্টটো তুমি আগত পোৱাৰ দৰেই পাবা। সেইবাবে যি কাম কৰিছা বা তোমাৰ লক্ষ্যত উপনীত হ'বলৈ তুমি যি কাম কৰিব লাগে সেই কামবিলাক অলপ বেলেগ ধৰণে কৰা, তেতিয়াহে তুমি সাকসেছ পাবা। নম্বৰ 2, ট্ৰেইনিং লোৱাটো সাকসেছৰ বাবে বহুত জৰুৰী। তুমি যি ক্ষেত্ৰত আগবাঢ়িব বিচাৰা সেই ক্ষেত্ৰত কমেও 10-20 বছৰ এক্সপিৰিয়েঞ্চ থকা এজন ট্ৰেইনাৰৰ ওচৰত তুমি ট্ৰেইনিং লোৱা বা তেওঁৰ পৰা এডভাইচ লোৱা, তুমি কেনেদৰে সেই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰা, তেতিয়াহে তুমি তোমাৰ সেই ক্ষেত্ৰত বা তোমাৰ সেই লক্ষ্যত আগবাঢ়ি যাব পাৰিবা। নম্বৰ 3, কিতাপেই সেই সকলোতকৈ ডাঙৰ চাবি যি আমাৰ সাকসেছৰ তলাটো খুলিব পাৰে। তুমি কিতাপ পঢ়া আৰম্ভ কৰা। যিজন লিখকে 10-20 বছৰ সময় প্লাছ এক্সপিৰিয়েঞ্চ লগাই সেই 10-20 পেজৰ কিতাপখন লিখিছে, সেই কিতাপখন পঢ়িলে তুমি তোমাৰ জীৱনত বহুত আগবাঢ়ি যাব পাৰিবা। তাৰ পৰা তুমি সময়ো তোমাৰ বচাব পাৰিবা আৰু তেওঁ সেই 10-20 বছৰৰ এক্সপিৰিয়েঞ্চখিনি ল'ব পাৰিবা। গতিকে সেই মহান লোকসকলৰ কিতাপ পঢ়াটো আমাৰ জীৱনৰ বাবে বহুত জৰুৰী, তেতিয়াহে তুমি জীৱনত সাকসেছ হ'ব পাৰিবা। গতিকে কিতাপ পঢ়া বন্ধুসকল, আৰু এনেকৈ তুমি এটা ষ্টেপ তোমাৰ ভৱিষ্যতৰ সেই লক্ষ্যৰ ফালে আগুৱাই যোৱা। ধন্যবাদ বন্ধুসকল। অলৱেজ বি পজিটিভ। থেংক ইউ বন্ধুসকল।